পৃথিৱীত কিছুমান মানুহৰ কাৰণে এনেকুৱা মানে ভাল ভাল মানুহবোৰো বদনাম হয়গৈ লাষ্টত। এনেকুৱা মানুহ থাকিবই নালাগে একচুৱেলি পৃথিৱীত। এতিয়া মানুহবোৰ আছে, এতিয়া উপায়তো নাই, জীয়াই থাকিবই লাগিব। হ'লেও মানে কি এনেকুৱা কাম কৰিব নালাগে। মানুহে যেতিয়া কাম কৰে তেতিয়া কেলৈ কৰে মানুহে কাম? মানে কাম এইটো কাৰণে কৰে যে কাম কৰিম, পইচাকেইটা পাম, কিবা এটা ল'ম, কিবা এটা কিনিম, সেইটো কাৰণেতো কাম কৰে। নহ'লে কাৰ দৰকাৰ পৰিছে কাম কৰিবলৈ? আমাৰ নিচিনা মানুহবোৰে কাম কৰোঁ কিবা এটা ল'ম বুলি, ভালকৈ কিবা এটা ল'ম, কিবা এটা কৰিম, চালা পইচাকে নেপাওঁ আমি কাম কৰিলে। আৰে কেলৈ তেনেকুৱা হ'ব লাগে? মানুহে কাম কৰালে পইচাটো দিব লাগে। মানি ল'লোঁ 2-4 দিন দেৰি হৈছে, আৰে সদায় দেৰি হয় নে 2-3 মাহ লাগে নেকি কাম কৰা পইচা দিবলৈ মানুহক? আৰু তেনেকৈ যদি কাম কৰাবলৈ হয় ন, মানুহক কাম কৰাবই নালাগে। এনেই মিছাকৈ কাম কৰি মিঠা মিঠা কথা কৈ কামবোৰ কৰাই ল'ব, যে পইচা দিব সময়ত কৈ থাক তাঁত বাতি, এই যা এইয়া কেলা পকটিকা ৰঙা হৈ যাব মাক। পইচা নেপাওঁহে নেপাওঁ। কেলে এনেকুৱা হৈছে মই বুজি পোৱা নাই। মানুহ কিয় এনেকুৱা? কাম কৰি দিবি পইচা পাব, তোকহে পইচা দিবলৈ নহয়গৈ। এইকেইদিন মানে এনেকুৱা অৱস্থা হৈছে ন, মোৰ ক'বলৈ মানে উপায় নাইকিয়া হৈছে। কি ক'ম? কেনেকুৱা মানুহো থাকে এইখন পৃথিৱীত, কেলা ক'বলৈ উপায় নাই। কাম কৰাবলৈ মন থাকিলে কৰাব, লগালগ পইচা দি পঠিয়াব। আমি চিন্তা কৰোঁ যে পইচাটো থাকক, কেতিয়াবা এনেও আমাৰ দুখীয়া মানুহবোৰ কি, আমাৰ হস্কিতে বিপদ হয়েই পটককৈ কাৰোবাৰ জ্বৰ এটাকে হ'ল, কাৰোবাৰ কিবা এটাকে হ'ল, ঘপককৈ পইচা বিচাৰিলে আমাক কোনে দিব? গতিকে আমি পইচাকেইটা গোটাই থওঁ মানে কি মালিকৰ ওচৰতে থাকক, বিপদত হ'লে ল'ম। চালা বিপদ আহিব, পইচাকে নেপাওঁ। এনেকুৱা ঘণ্টাকেইটা কাম কৰোঁ কেলৈ? পইচাটো পাবৰ কাৰণে, যে মালিকক কৈ লওঁ দেই মোক এতিয়া পইচা নালাগে, মই দুদিনমানৰ পিছত ল'ম। যেতিয়া দৰকাৰ হয় তেতিয়া পইচা বিচাৰে, পইচা নাই। আৰে কেলা কাম কৰা পইচাকেইটা যদি নাপাওঁ কেনেকৈ চলিম আমি? আমাৰ ওচৰত থাকিলে মানে কি পইচাবোৰ খৰচ হৈ যায়। গতিকে মানে কি আমি চিন্তা কৰোঁ যে একেলগে পইচাটো ল'ম, 10 দিন হওক 20 দিন হওক কাম কৰোঁ, আমি একেলগে পইচাটো ল'ম বুলি ভাবোঁ। একেলগে পইচাটো ল'ম বুলি ভাবোঁ, সেইটো মানে নিদিয়েগৈ লাষ্টত। এই কমকৈ দিবগৈ। যদি 10,000 পাওঁ, আজি 3,000 দিব, কাইলৈ 1,000, আকৌ 10 দিনমানৰ পিছত আকৌ 2,000, তেনেকৈ দিবগৈ পইচা। গোটেইটো একেলগে দিবগৈ নোৱাৰে তাৰমানে। আৰু সেইকেইটা পইচা আনিবলৈকে কেইদিন যাব লাগিব ঠিক নাই। তাঁত বাতি কৰি থাক, অহা যোৱা কৰি থাক, এনেকুৱা গতি হৈছে মানুহৰ। কিয় এনেকুৱা হ'ব লাগে? কামটো কৰাবলৈ ভাল পায়, পইচা দিবৰ সময়ত কেলা তাঁত বাতি কৰি পইচা অনা নিয়া কৰি আনি থাক। কিয় মানে এনেকুৱা? যেতিয়া বিপদ হয় তেতিয়া আকৌ পইচা বিচাৰি গ'লেও নাপাওঁ। আৰে পোৱা পইচাকেইটা বিচাৰি আহিছে, তাক দি দে যেনে তেনে, পোটা পইচাকেইটা। বিপদতহে বিচাৰি আহিছে, তাকো পোৱা পইচাকেইটা, সেইকেইটাও দিবলৈ মানুহৰ টান। এনেকুৱা মানুহ আছে। চব মানুহৰ কাৰণে চব মানুহ তেনেকুৱা নহয়, কিন্তু কিছুমান মানুহ এনেকুৱা আছে মানে তেনেকুৱা মানুহবোৰ তেনেকুৱাই। তেনেকুৱা মানুহবোৰ তেনেকুৱা বুলি ক'লেও বেয়া নহয়, তেনেকুৱাই। সিহঁতি তেনেকৈ ভাল পায় মানে কৰি, ৰং চাই মানে মানুহ।